হেল্ল' গাইছ ৱেলকাম টু মাই ইউটিউব চেনেল। তো গাইছ আজি ফাইনেলি গোৱালপাৰাৰ পৰা আজি দুধনৈ আহি পালোঁ আৰু ইয়াতে এখন মেলা চলি আছে। তো সেইকাৰণে মেলাখনলৈ গৈ আছোঁ আৰু আপোনালোকক দেখুৱাম তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো গাইছ মেলা মানে এখন পূজা হয় ইয়াত, তো একদম পূৰা দুৰ্গা পূজা ৰাজ পূজাৰ নিচিনা ফিলিং আহি গৈছে। তো সেইকাৰণে ভাবিলোঁ এপাক ভিতৰলৈ গৈ দেখুৱাই দিওঁ আপোনালোকক, তো ময়ো চাই আহোঁ। গাইছ এতিয়া ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ। সোমাই আহি এটা পুখুৰী দেখিবলৈ গৈ আছোঁ, কাৰণ পুখুৰীটো একদম ধুনীয়াকৈ সজাইছে। তো সেইকাৰণে আপোনালোকক দেখুৱাই দিব গৈ আছোঁ। আৰু গাইছ এইটোৱে সেইটো পুখুৰী একদম ধুনীয়াকৈ সজাইছে, একদম চাৰিওপিনে লাইট দিছে, তো মজা লাগিছে। আৰু ইয়াৰ এইটোৱে মন্দিৰটো এইটো দেখা পাইছে, লাইট সজোৱা আছে আৰু ইয়াৰ চাইডতে চেল্ফি পইণ্টটো আছে। তো মজাকৈ বনাইছে গাইছ। তাৰপিছতে মোবাইলৰ কভাৰ এটা নিবলৈ আহিলোঁ। তো মোবাইলৰ কভাৰ নাছিল, তো সেইকাৰণে মোবাইলৰ কভাৰ এটা নিবলৈ আহিলোঁ। আৰু এতিয়া অকণমান গৰম গৰম জিলাপি ল'ব আহিছোঁ। তো এইখিনি লৈ কিনে যাওঁ আৰু এতিয়া জিলাপি লৈ এতিয়া ডাইৰেক্ট হোটেলত আহিছোঁ। তো হোটেলত আহি এতিয়া ম'ম' খাম। তো ম'ম' এক প্লেট অৰ্ডাৰ দিছোঁ। তো এতিয়া ৰখি আছোঁ। তো ফাইনেলি গাইছ এতিয়া ম'ম'খিনি আহি পালে আৰু গাইছ ম'ম' খালোঁ, কাৰণ বহুত দিন ম'ম' খোৱা নাছিলোঁ। তো সেইকাৰণে ভাবিলোঁ যে ম'ম' টেষ্টিং কৰি চাওঁ। তো সেইকাৰণে বহুত দিনৰ মূৰত যে ম'ম' খালোঁ। তো লাষ্টত এতিয়া চবখিনি খাই ল'লোঁ। তো মজা লাগিল। তো এইটো আছিল ভিডিঅ'। আজি ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব